নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা খিলঞ্জীয়া অসম। বন্ধুসকল, পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু এই ৰঙালী বিহুৰ বাবে আজি আমাৰ যাত্ৰা হ'বলৈ গৈ আছে অসমৰ শিৱসাগৰ জিলাত উপস্থিত থকা অসমৰ হৃদয়স্পন্দন তথা অসমৰ ইতিহাসৰ বুকুৱে জীয়াই থকা এটি সঁচা কাহিনী অনুভৱ হোৱা ঠাই, যি স্থানত গ'লে হয়তো তোমাৰো মন যেন ইতিহাসৰ পৃষ্ঠাত আছা, যি যেন ৰজা তোমাৰ মুখৰ আগত আছে সেনেকুৱা লাগিব। তেনে ব'লা আজি ভিডিঅ' আৰম্ভ কৰোঁ। বহাগৰ প্ৰথম পুৱাটো প্ৰকৃতিয়ে যেন নতুনকৈ চাহ লৈছে, বতাহত আছে নতুন বছৰটোৰ সুবাস আৰু মনটোত এক অজান অনুভৱ। এইটো কেৱল এটা দিন নহয়, এইটো বহাগ। এয়া হৈছে নতুন আশা, নতুন আৰম্ভণি। আৰু এই আৰম্ভণিৰ সাক্ষী হ'বলৈ আজি আমাৰ গন্তব্য স্থান হৈছে ৰংঘৰ, য'ত শতাব্দীৰে ধৰি বিহুৰ ৰঙে ইতিহাস লিখি আহিছে। যাত্ৰা আৰম্ভ হ'ল। বহাগ মানেই নতুন পথ, নতুন কাহিনী। আজি আমি কেৱল এটা ঠাইলৈ নাযাওঁ, আমি গৈ আছোঁ এক অনুভৱৰ দিশে। বন্ধুসকলৰ হাঁহি, গীতৰ সুৰ আৰু পথৰ ধূলি সকলো মিলি এই যাত্ৰাটো একেবাৰে বিশেষ কৰি তোলে। কেতিয়াবা বহাগৰ এই সময়ত পৃথিৱীখন অলপ বেছি সুন্দৰ যেন লাগে। বন্ধুসকল, আমি আহি পাই গ'লোঁ ৰংঘৰ। এইটো কেৱল এটা স্থাপত্য নহয়, এয়া হৈছে অসমৰ ইতিহাসৰ হৃদয়স্পন্দন। আৰু বহাগ বিহুৰ দিনত এই ঠাই জীৱন্ত হৈ উঠে, যেনে অতীত আৰু বৰ্তমান একেলগে নাছিল। ঢোলৰ মাত, পেঁপাৰ সুৰ, এইবোৰেই বহাগৰ হৃদয়স্পন্দন। মেখেলা চাদৰৰ ৰঙত, গামোচাৰ মৰমত আৰু মানুহৰ হাঁহিত এই ঠাইখন সম্পূৰ্ণ হৈ উঠে। ৰংঘৰৰ বুকুত বিহুৰ প্ৰতিটো নৃত্য এটা ইতিহাসৰ পুনৰাবৃত্তিৰ ৰঙালী বিহু, য'ত জীৱনটো অলপ বেছি সুন্দৰভাৱে জীয়াই উঠা আগতে লাগে। বহাগ মানে সোৱাদৰ উৎসৱ, পিঠা লাড়ু আৰু ঘৰৰ মৰম। প্ৰত্যেকটো সোৱাদত এটা স্মৃতি লুকাই থাকে, আৰু এই সৰু সৰু বস্তুবোৰে জীৱনটো সম্পূৰ্ণ কৰি তোলে। বন্ধুবোৰৰ লগত এই সময়বোৰ হয়তো সাধাৰণ লাগিব, কিন্তু বহু বছৰৰ পিছতেই এইবোৰেই হৈ পৰিব সৰ্বশ্ৰেষ্ঠ স্মৃতি। বহাগৰ এই দিনত প্ৰত্যেকৰে হাঁহি এই গল্প হয়। দিনটো লাহে লাহে শেষ হ'ল, কিন্তু এই বহাগৰ অনুভৱবোৰ শেষ নহয়। আমি হয়তো গুচি যাম, কিন্তু ৰংঘৰ আৰু ইয়াত কটোৱা বহাগ বিহুৰ এই মুহূৰ্তসমূহ সদায় মনত থাকি যাব। কাৰণ কিছুমান দিন কেৱল মাত্ৰ এটা দিন নহয়, যিটো দৈনিক জীৱনত আমি পাৰ কৰি যাওঁ। কিছুমান দিন এনে দিন হয় যিবোৰ হয়তো তুমি বুঢ়া হৈ যোৱা পৰ্যন্ত তোমাৰ মনত থাকিব, এক সৰ্বশ্ৰেষ্ঠ স্মৃতিলৈ হৈ ৰ'ব তোমাৰ জীৱনৰ বাবে এনে কিছুমান বস্তুৱে। যদি তুমি এই বহাগ ভিডিঅ'টো আমাৰ চেনেলৰ জৰিয়তে অলপ হ'লেও ইতিহাস তথা বহাগ বিহুৰ কিবা অকণমান হ'লেও অনুভৱ কৰিব পাৰিছা, তেন্তে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কাৰণ এইটো কেৱল মাত্ৰ এটা ভিডিঅ' নহয়, এয়া হৈছে বহাগৰ কাহিনী। আকৌ লগ পাম অন্য এক যাত্ৰাত। খিলঞ্জীয়া অসম তোমালোকৰ নিজৰ চেনেল। ইয়াত তুমি পাবা শিক্ষা বা সমাজৰ বাস্তৱতা আৰু ব্লগৰ সমাহাৰ। আমাৰ লক্ষ্য হৈছে অসমীয়া সংস্কৃতিক সত্য কথাবোৰ আৰু দৈনিক জীৱনৰ অভিজ্ঞতা তোমালোকৰ মাজলৈ সহজ আৰু স্পষ্টভাৱে আগবঢ়োৱা। শিক্ষা হওক বা জীৱনৰ সত্য কথা, আমি চেষ্টা কৰিম খিলঞ্জীয়া হৃদয়ৰ কণ্ঠস্বৰ হিচাপে সঠিক তথ্য প্ৰদান কৰিবলৈ। আমাৰ ভিডিঅ'ত তোমালোকে পাবা শিক্ষামূলক ভিডিঅ', ৰিয়েলিটি এণ্ড এৱাৰেঞ্চ, আছামিজ কালচাৰ এণ্ড লাইফষ্টাইল ব্লগছ, ট্ৰুথ বিহাইণ্ড এভৰিথিং। ছাবস্ক্ৰাইব কৰক, আমাৰ সৈতে থাকক খিলঞ্জীয়া যাত্ৰাত। ধন্যবাদ। জয় আই অসম। ৰংঘৰ এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ। আহোম ৰজা আৰু দাদাঙৰীয়াসকলে পথাৰত হোৱা নানা খেল ধেমালি বহি চাবলৈ সজোৱা এটা ঐতিহাসিক ঘৰ ৰংঘৰ। শিৱসাগৰৰ তলাতল ঘৰৰ ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে অৱস্থিত হাঁহকণী আকৃতিৰ ঘৰটো ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই সজাইছিল। ৰংঘৰটো ৮কোণীয়া, পকী আৰু দুমহলীয়া। এই ৰংঘৰৰ ওপৰ মহলাত সিংহপুৰীয়াত বহি আহোম ৰজাসকলে তলৰ পথাৰত অনুষ্ঠিত মালযুঁজ, ম'হযুঁজ আদি চাইছিল। এই ৰংঘৰতে অতিথিসকলৰ অভ্যৰ্থনা, নাচ গান আদি অনুষ্ঠিত হৈছিল। প্ৰমত্ত সিংহৰ আগতে তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠবাঁহেৰে চাংঘৰ আকৃতিৰ এটা ৰংঘৰ সজাইছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই সেই ঠাইতে বৰ্তমান পকী ৰংঘৰটো নিৰ্মাণ কৰোৱায়। ইয়াৰ কেইবাবছৰমান পাছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰ্তমানৰ ৰংঘৰটোৰ সন্মুখতে সৰুকৈ আন এটা ৰংঘৰ সজাইছিল, কিন্তু কালক্ৰমত সেই ৰংঘৰটো ধ্বংস হয়। উল্লেখ্য যে ৰংঘৰটোৱে হ'ল এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ। দৰ্শকৰ আসনসমূহ দূৰলৈ ক্ৰমাৎ উচ্চ স্থানত অৱস্থিত। অৰ্ধবৃত্তাকাৰ ৰংগশালা আৰু প্ৰেক্ষাগৃহ। ৰংঘৰটোৰ উচ্চতা প্ৰায় 10 মিটাৰ, প্ৰস্থ 11 মিটাৰ আৰু দৈৰ্ঘ্য 27 মিটাৰ।
গাঁৱে খনি চেনাইৰে খনি চেনাইৰে গাঁও হাতত ধুলে অগনা